হেল্ল' গাইজ, আজি আপোনালোকৰ সন্মুখত আহিছোঁ আৰু খেতি পথাৰখন দেখাম বুলিকৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো ভাল পাব নে বেয়া পাব মই নাজানো, কিন্তু ভিডিঅ'টো অলপমান চাব আৰু নিশ্চয় ভাল পাব বুলি ভাবিছোঁ আৰু আপোনালোকক ধাননি পথাৰখন দেখাম বুলি ভাবিছোঁ। বৰ্তমান ধানবিলাক পকিছে, কিছুমান জেগাত কাটিছে, সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই অলপমান খেতি পথাৰখন দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, দেখাবলৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। আজি পথাৰ দেখাম, আপোনালোকে দেখা পাব পথাৰ। আৰু মই খেতিয়কৰ ল'ৰা হয়, যেতিয়া পথাৰলৈ আহিবই লাগিব আৰু আপোনালোকক পথাৰখন দেখাম বুলি ভাবিছোঁ। এয়া চাওক, চাৰিও চাইডে পথাৰ, সেউজ, কি সুন্দৰ পৰিৱেশ। এয়া চাওক, ইফালে এইখিনি আমাৰ খেতি পথাৰ আহি পালোঁ। খেতিডৰা, এইখিনি খেতিডৰা আমাৰে। সেই লাইনৰ প'ষ্টডাললৈ আছে, তাৰ সীমালৈ আছে, এইখিনিলৈ তললৈ। তাকে চাব আহিলোঁ। আজি ধানখিনি চাই ভালো লাগিছে, অলপ অলপ পকিছে বাৰু, ৰং ধৰিছে। সেয়েহে আৰু এসপ্তাহমান পিছতে কাটিব হ'ব। আৰু এয়া চাওক, এইখিনিতো পকিছে বাৰু, সেইখিনি কাটিব হৈছে আৰু দুদিনমান পিছতে কাটিব চাগে। চাওক, চাওক কিমান ওখ, মোৰ বুকুৰ ওপৰাবৰ কি ধুনীয়া ধান হৈছে। এইখিনি আমাৰ নহয় বাৰু, বেলেগৰ হয়, তথাপিও ভাল হৈছে ধানখিনি, ধুনীয়া হৈছে ধানখিনি বাৰু।
এইটো ধানটো কি ধান ক'ব পাৰিবনে আপোনালোকে? এই ধানটো কি ধান বুলি ক'ব পাৰিবনে? মই কৈছোঁ শুনক, এই ধানটো হ'ল জহা ধান। ধুনীয়া গোন্ধাই ভাত বনালে। ধুনীয়া গোন্ধাই খাবলৈ ভাল। কয় জহা ধান। জানাবিলাকে জানিব বাৰু, নজনাবিলাকৰ কাৰণে কৈছোঁ বাৰু। জহা ধান বুলি কয় এইটো। আমাৰ ধানখিনি আহি পাইছোঁ। ইমান এটা ভাল নহয় এইখিনি বাৰু, তথাপিও কি হৈছে চাবলৈ আহিছোঁ। এইখিনি আমাৰ ধান। আৰু আপোনালোকে এই ধানটি কি ধান বুলি কয় জানেনে? এই ধানটি কি ধান বুলি কয় জানেনে? সেইটো হ'ল ক'লা জহা আছিলে, এইটো হ'ল বগা জহা। এইটো বগা জহা বুলি কয়। এইটো বগা জহা। এইটো বগা জহা বুলি কয়। আমাৰ ঘৰত লগাইছোঁ এইখিনি বগা জহা। বেছি নহয়, 1 ডবল হ'ব। বহুত 1 ডবল জহা ধানতে বহুত হয়। গোটেই বছৰটো খাব পাৰিম, কাৰণ বেছি দিব নালাগে, ধান ইমান দিব নালাগে। আৰু বৰা ধানটো বিহুৱে তিথিয়ে লাগে বাৰু, কাৰণ বৰা ধানটো বেছি দিয়া নহয়। বৰা ধান আমি 2 ডবল দিছোঁ। বিহুত লাগে আৰু কিবা পূজা আহিলে পিঠা চিঠা বনাবৰ কাৰণে লাগে বাৰু। এইখিনি আমাৰ ধান তালৈ আছে। এইখিনি ৰঞ্জিত ধান দিলোঁ। জহা এইখিনিৰ পৰা নাই আৰু, এইখিনিৰ পৰা জহা তালৈ। এইখিনি ৰঞ্জিত ধান বুলি কয়। ইমান ধানখিনি ভাল হোৱা নাই, কাৰণ ইয়াতে পানী নাপায় যে, সেইটো কাৰণে ধানখিনি ভাল হোৱা নাই। হ'লেও বহুতখিনি ভালেই ক'ব লাগিব। যোনখিনি সময়ত পানী দৰকাৰ সেইখিনি সময়ত পানী পোৱা নাযায় এইখিনি জেগাত, সেইটো কাৰণে ধানখিনি ভাল হোৱা নাই। দমটো আছে অলপমান দূৰত, সেইটো কাৰণে বাৰু। হেল্ল' গাইজ, আপোনালোকে ভিডিঅ'টো শেষলৈ চালে চাগে। এতিয়া মই ঘৰমুৰা হ'লোঁ, ঘৰ যাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈ চালে, কেনে পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব। এই আপোনালোকলৈ অনুৰোধ। আপোনালোকে যদি ছাপোৰ্ট কৰে, মই তেতিয়া আগলৈ আকৌ আগবাঢ়ি যাব পাৰিম। সেয়েহে আপোনালোকলৈ এটি অনুৰোধ। আৰু ভিডিঅ'টো